সেইদিনাখন যে ইমান মস্তি কৰিলো হাঁহি হাঁহি পেটে বিষাই গ'ল জানে সেইটো ক ঐ আজি হ'লি মোৰ হাতত এটকা নাই মোৰো খাব বহুত ইচ্ছা গৈ আছে দেই কি যে তহঁতে ইমান চিগাৰেট খাওঁ খাওঁ কৰি থাক মই নিজেও নাখাওঁ আনকো নোখোৱাওঁ কথা ক'ব আহিছ তোৰ এই মহান আদৰ্শ 10 টকা জাক দে চিগাৰেট আনিব দিওঁ মোৰ খাব মন গৈছে দাদা কিবা এটা খাব দিয়ক না বহুত ভোক লাগিছে আৰে ইমানকৈ খুজিলোঁ আমাক নিদিলি আৰু সেই পাগলটোক এবাৰতে দি দিলি এচেমে ভাত খাব পোৱা নাই তহঁতে চিগাৰেট খাওঁ মানৱ সেৱাকে পৰম ধৰম বুলি কয় ঐ আমি বাৰু এই খাই নাখাই অলিয়ে গলিয়ে বিভ্ৰম হৈ ঘূৰি ফুৰা এই মানসিক ৰোগীবোৰলৈ কিবা এটা কৰিব নোৱাৰোঁনে আমিনো কি কৰিম আমাৰ হাতত এটকাও নাই তাকেইতো ইনকামৰ নামত জিৰ' চাকৰি বিচাৰোঁতে বিচাৰোঁতে কেতিয়াবা ঘৰলৈ ঘূৰি অহাৰ ৰাস্তাটো পাহৰি থাকিম সেই মানুহগৰাকীলৈ চাচোন কেনেকৈ কুকুৰৰ নিচিনা জাবৰ দমত খোৱা খাদ্য বিচাৰি ফুৰিছে মই এটা কথা ভাবিছোঁ এই মানসিক ৰোগীবোৰক মোবাইলত ভিডিঅ' কৰি ইউটিউবত আপলোড কৰি দিম আৰু মানুহক কম সিহঁতক সহায় কৰিবলৈ মানুহে কি সহায় কৰিব আৰে মানুহে মানুহক সহায় নকৰিলে কি ভগৱান নামি আহিব নেকি আমাক সহায় কৰিবলৈ ভগৱান নামি নাহে যদি এই কথাটো চৰকাৰক পোনপটীয়াকৈ জনাওঁ কথাটো কেনে হ'ব ঠিকেই আমি এই কথাটো পোনপটীয়াকৈ চৰকাৰক দাবী জনাম যাতে অসমৰ প্ৰতিখন জিলাতে একোখন মানসিক চিকিৎসালয় প্ৰতিষ্ঠা কৰিব লাগিব যিহেতু এই মানসিক ৰোগীবোৰৰ কোনো আপোন নাই গতিকে ইহঁতক সম্পূৰ্ণ বিনামূলীয়াকৈ চৰকাৰে চিকিৎসা কৰি সুস্থ কৰি তুলিব লাগিব খুব ভাল হ'ব লাগিলে চৰকাৰে এতিয়া যদি 5 পইচা কৰ উঠায় 6 পইচা উঠাওক নে কি কওঁ ভাল ভাল আৰু আমি অসমৰ বিভিন্ন জাতীয় সংগঠনবোৰক অনুৰোধ জনাম যাতে আমাৰ লগত এই প্ৰস্তাৱটো ল'বলৈ চৰকাৰক দাবী জনাওক যিহেতু এই মানসিক ৰোগীবোৰ মানুহ আৰু মানুহে কুকুৰকৈ নিজ জীৱন যাপন কৰিছে আমি যদি আজিৰ যুগৰ মানুহ এই মানসিক ৰোগীবোৰৰ প্ৰতি যদি সহায়ৰ হাত আগ নবঢ়াওঁ তেনেহ'লে আমি আজিৰ যুগৰ মানুহ বুলি বুকুত হাত দি কথা কোৱা যেন কিবা অৰ্থ থাকিব আমি এই সমাজৰ উঠি অহা নৱ প্ৰজন্ম আমি মাত মাতিমেই মাত মাতিম।